खेल में क्या हो गया कुछ আসসালামু আলাইকুম বন্ধুসকল আজি মানে এতিয়া ৰাতিয়ে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু ইন্ট্ৰটো ৰাতি দিছোঁ আকৌ মেইন ভিডিঅ'টো ৰাতিপুৱা দিম এতিয়া ৰাতি 10:46 হৈ গ'ল নেকি চকুৱে দেখাই নাই মানে ফ্লাছ লাইটটো চকুত ধৰি আছে তো মানে ধৰিব পৰা নাই কি হৈছে বাই দা ৱে আপুনি টাইটেল থাম্বনেল চাই গম পাই গ'ল ক'ত গৈ আছোঁ কি কৰিম বাকী তালে বলক চাই লওঁ বাকী এতিয়া যাওঁ আৰু শুওঁগৈ আৰু মানে ভাতটো খোৱা নাই পিছে ভাত খাম এই দোকান চোকান বন্ধ কৰি থৈ আহিলোঁ বাৰ দোকান বন্ধ কৰি থৈ আহিলোঁ এতিয়া যাম ভাত খাম ভাত খাই শুই থাকিম আপোনালোকে শুই লওক গুড নাইট আকৌ ৰাতিপুৱা লগ পাই আছোঁ ভাত খাই ল'লোঁ এতিয়া শুম চেণ্ডেলযোৰ একদম চলিয়াকৈ ধুই থৈ দিছোঁ ৰাতিপুৱা এইটোৱে পিন্ধি যাম 10 hours later. গুড মৰ্ণিং এভৰিৱান যাওঁ এতিয়া ওলালোঁ একদম ৰেডি চেডি হৈ ওলাইছোঁ একদম এইটো ক্ৰক্সটো পিন্ধি ল'লোঁ পূৰা জেৰিক লৈ লৈছোঁ 10টা বাজিবলৈ হ'ল একজেক্ট মানে কালিৰ টাইমটো নিচিনা বাট মানে কালি আছিলে 10টা এতিয়া 9টা যাওঁ একদম তালৈ গৈ মেলি ইলি হল যাম ইলি হল গৈ মেলি আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ তাৰপিছত টিকট মোৰ কাটি থোৱা আছে মই বুক মাই শ্ব'ত মানে টিকেট কাটি থৈছিলোঁ সেইটো তাত যাম এপিন্ধি তাত গৈ লগ পাই আছোঁ আজি মানে হেৰি ভিউটো নাপায় আৰু মানে বস্তুটো নাই আৰু গোপৰো নাই ন চ' ডাইৰেক্ট তাত গৈ লগ পাই আছোঁ ফাইনেলি পাই গ'লোহি এইটো ইলি হলৰ বেক চাইডটো চেৰি ইয়াত থৈ দিলোঁ ধুনীয়াকৈ হেলমেটটো ইয়াত থাকক চুলি অৱস্থা বেয়া মানে চুলি একদম চলিয়াকৈ পনীয়া চনিয়া আহিছিলোঁ কিন্তু অৱস্থা বেয়া হৈ গ'ল আৰু যাওঁ আৰু চেৰি ষ্টে হেয়াৰ নাযাবা ক'তো হেৰাই নাযাবা সোমাই আহিছোঁ গ'লে গ'ল বিদুৰভাই মেইন যাওঁ ওপৰলৈ যাওঁ টিকেটটো লোৱা আছে বাৰু যাওঁ এতিয়া ওপৰলৈ গৈ লওঁ মানে এইখন চাম বুলি মই আহিম বুলি ভাবিছিলোঁ ৱলব্ৰেইনখন সময়ে নাপালোঁ একদম জিৰ' বাৰু নতুন কিবা এখন আহিব নেকি এইখন কিবা এখন আহিব খেল মে কিয় হৈ দিয়া কুছ হৈ গয়া যাওঁ এতিয়া লিফ্টত যাওঁ এগালমান মানুহ আছিলে সেইকাৰণে ৰৈ দিলোঁ এতিয়া অকলে গৈ থাকিম অকলে আছোঁ কাৰো প্ৰতি মানে হেৰি নাৰাখিব কোনোবা আহিব কিবা ওচৰ হ'ব মানে বোম চোম লৈ নেকি চেক কৰি ল'লে বোম এটা আছিলে পকেটত কিন্তু নেদেখিলে ৰাতিপুৱা ইমান মানুহ ক'ৰপৰা ওলাইছে একদম ধৰিব পৰা নাই মানে এইখনে চাবলৈ থাকি গ'ল এতিয়ালৈকে আছে চাগে একদম চোৱা নাই এতিয়ালৈকে স্ক্ৰীন 1 সোমাই লওঁ বিদুৰভাই হিমাচল যমুনা গঙ্গা উচ্চল বহুত বঢ়িয়া নদী মানে এইটো নদী আছে ধূপ আছে মানে বহুত ভাল লাগিলে মোৰ তলত গৈ আছো তাৰ বিষয়ে কিবা এতিয়া ওলাই আহিলো আৰু এই চাইড দি গৈ আছো বহুত ভাল সুবিধা বহুত বেছি ভাল লাগিলে মানে মুভিটো চাই মেলি ইমান সুন্দৰ মুভি বনাইছে মানে অসমীয়া মুভি ইমান ভাল হৈছে মানে আনএক্সপেক্টেড মানে বহুত বেছি ভাল হৈছে যোৱাকেইটা মানে এপিছডতকৈও বহুত বেছি ভাল হৈছে এটা প্ৰাউড ফিল যে ফুল হৈ আছে মানে হাউচফুলে হৈ আছে বহুত বেছি ভাল মানে মুভিটো বহুত ইমান ভাল হৈছে আৰু অসমীয়া মুভি ইমান হিট হৈছে যে বহুত বেছি ভাল লাগিছে মানে কথাটো শুনি আৰু যোনে নাই চোৱা চাবগে পাৰে এবাৰ বহুত বেছি ভাল হৈছে মানে কিনি কম আৰু একে দুবাৰ গৈ থকা হৈছে বাট ষ্টিল আৰু বহুত বেছি ভাল হৈছে মানে সেইটো অনেষ্ট কৈছোঁ আৰু যোনে নাই চোৱা চাব পাৰে এবাৰ আৰু বহুতে চালেও চাগে মইহে বহুত লাষ্টত ভিডিঅ' বনাইছোঁ বা চাইছোঁ কিনো ক'ম আৰু চাবগে পাৰে
বাকী আজিলে ভিডিঅ'টো ইমানটোৱে আৰু সৰুকে ভিডিঅ' মানে বহুত বেছি ডাঙৰ লং ভিডিঅ' বনোৱা নাই একেদিন আৰু সৰু সুৰা ভিডিঅ' বনাই আছোঁ ক'ৰবাত ৰাইড মই লাষ্ট টাইম কৈছিলোঁ যে ৰাইড যাম বুলি 15 আগষ্টত ৰাইড এটা যাম বুলি কনফাৰ্ম হয় একচুৱেলি ক'ত যাম পুৰা কনফাৰ্ম হোৱা নাই বাট কম আৰু নেক্সট ভিডিঅ'ত মই ক'ম ডাইৰেক্টলি তাতে যাম মানে বাকী এতিয়ালৈকে যদি চাই আছে ভিডিঅ'টো থেংক ইউ ছ' মাছ যদিহে লাইক কৰা নাই লাইক কৰি দিব নতুন হ'লে ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব যদিহে ভাল লাগে আৰু তাৰ পৰা আহিলো মানে তাত মানে ভিৰ লাগিছে ভিডিঅ' বনাবলৈ দিগদাৰ হৈছে বহুত মানুহ বাপৰে বাপ এতিয়া মানে ইয়াত আছো হেৰিত আছো এটিঅ' MP জুৱেলাৰীজ কিবা এখনৰ ওচৰত আছো যাওঁ এতিয়া ঘৰলে বাকী আজিলে ভিডিঅ'টো ইমানেই ভাল লাগিছে যদি লাইক ছাবস্ক্ৰাইব কৰিব যদি ভাল লগা নাই এটা ডিছলাইকে কৰি দিব কিন্তু কিবা এটা কৰিব বাই